কাৰ্বি আংলং জিলাৰ ফুলনি নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংকটজনক অৱস্থাত স্কুটি আৰোহী কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিল উপ-আৰক্ষী চকীৰ অন্তৰ্গত ফুলনি নগৰত শুক্ৰবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। জানিব পৰা মতে গুৱাহাটীৰ দিশৰ পৰা ডিমাপুৰ অভিমুখে গৈ থকা এখন ৰড ভৰ্তি মালবাহী HR58 C8233 নম্বৰৰ এখন 16-চকীয়া ট্ৰাকে AS02H 3826 নম্বৰৰ এখন স্কুটি আৰোহীক খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে স্কুটি আৰোহীৰ দুয়োখন ভৰি ছিঙি যায়। ইতিমধ্যে ঘটনাস্থলীত উত্তৰ বৰবিল উপ-আৰক্ষী চকীৰ আৰক্ষী বিষয়া উপস্থিত হয় আৰু স্কুটি আৰোহী বিষ্ণুৰাম টিমুক ফুলনি মডেল হস্পিটেলৰ পৰা ততাতৈয়াকৈ ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। বাতৰি লিখা পৰলৈকে স্কুটি আৰোহী বিষ্ণুৰাম টিমুক সংকটজনক অৱস্থাত ডিফু চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। नाम क्या है ना तुम्हारा नाम क्या है? डॉक्यूमेंट निकालो तेरे पास ओरिजिनल डॉक्यूमेंट नहीं पॉकेट में क्या डॉक्यूमेंट है? ये गाड़ी कहाँ से कहाँ जा रहा था? ये गाड़ी जा रहा है दीमापुर। दीमापुर क्या सामान है? सर क्या है पॉकेट में? गाड़ी में क्या सामान है? लोहे का पाइप है सरकारी वाला। और इधर ड्राइविंग लाइसेंस निकालो। एक्सीडेंट कौन किया? मुझसे हुआ है। मुझसे हुआ है। तुम्हारा नाम? अंशु घर? घर फरुखाबाद में। हाँ, फरुखाबाद में। फरुखाबाद। कौन सा स्टेट? 76 यूपी।